নমস্কাৰ আজি 16 জুলাই বৃহস্পতিবাৰ পুৱাৰ খবৰলৈ সকলোকে স্বাগতম জনাই এই মুহূৰ্তত লৈ আহিছো কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনেকুৱা ধৰণৰ খবৰসমূহ নিত পাবলৈ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটাকৈ লাইক কৰি দিব মোৰ বয়সলৈ চিন্তা কৰিব নালাগে বিজেপিৰ অন্ত চাবলৈ মই জীয়াই থাকিম তৃণমূল কংগ্ৰেছৰ সভানেত্ৰী মমতা বেনাৰ্জীয়ে কয় মই আপোচ কৰা হলে ইমান অত্যাচাৰ সহিব নালাগিলেহেঁতেন লগতে ভতিজা অভিষেক বেনাৰ্জীক বাঘ বুলি অভিহিত কৰি কয় তেওঁ কোনো ভুল কৰা নাই আগন্তুক 50 বছৰ ৰাজনীতিত থাকিব আন এটা খবৰ মোৰ শাৰীৰিক অৱস্থা ভাল নহয় কিন্তু ইমানো বেয়া নহয় মোক অনশন ভংগ কৰিবলৈ কোৱাৰ সলনি 20 জুলাই সংসদ অভিমুখে শান্তিপূৰ্ণ পদযাত্ৰাত মোৰ সৈতে যোগ দিয়ক মন্তব্য সুনাম ওয়াংচুক জনাইছো আন এটা খবৰ উপনিৰ্বাচন আমাৰ বাবে সহজ নহয় মন্তব্য দিলীপ শইকীয়া উপনিৰ্বাচন আমাৰ বাবে সহজ নহয় কিন্তু আমি প্ৰতিদ্বন্দ্বিতা কৰিম এই উপনিৰ্বাচন কৰিম ৰাইজলৈ অনুৰোধ দিলীপ শইকীয়াৰ ৰাইজ যাতে উন্নয়নৰ পক্ষ থাকে ৰাইজৰ সহযোগিতা আশা কৰিছো 72 জন বিধায়কৰ উপস্থিতিত বাজপেয়ী ভৱনত বিধায়িনী দলৰ গুৰুত্বপূৰ্ণ বৈঠক সাহিত্য পৰিষদ আৰু পৌৰ নিগমৰ নিৰ্বাচনৰ ৰণনীতি প্ৰস্তুত আমাৰ সংগঠনত বিধায়ক কাৰ্যকৰ্তা মন্ত্ৰীগৰাকীও কাৰ্যকৰ্তা উপনিৰ্বাচন আমাৰ বাবে সহজ নহয় কিন্তু আমি প্ৰতিদ্বন্দ্বিতা কৰিম এই উপনিৰ্বাচন কৰিম ৰাইজলৈ অনুৰোধ দিলীপ শইকীয়াৰ ৰাইজে যাতে উন্নয়নৰ পক্ষ থাকে ৰাইজৰ সহযোগিতা আশা কৰিছো জনাইছো আন এটা খবৰ মহানগৰীত মিয়াৰ বিৰুদ্ধে একচন নিশা এফালৰ পৰা উঠাই দিয়া হৈছে দোকান মহানগৰীত মিয়াৰ বিৰুদ্ধে একচন নিশা এফালৰ পৰা উঠাই দিয়া হৈছে দোকান উটনাথত তৎপৰতাৰে চলিছে অভিযান পদপথৰ মিয়া ব্যৱসায়িক কৰা হৈছে উচ্ছেদ এইসমূহ ব্যৱসায়ে নিচা জাতীয় সামগ্ৰী বিক্ৰী কৰাৰ অভিযোগ বিৰলাচি ঠিকনা আৰু স্থানীয় লোকৰ সহযোগত চলিছে অভিযান কেইদিনমানৰ পূৰ্বে ভূটনাথত সংঘটিত হৈছিল এটা হত্যাকাণ্ড তাৰ পিছতে তৎপৰতাৰে চলিছে অভিযান জনাইছো পৰৱৰ্তী খবৰ মুছলমান হোৱাটো অপৰাধ নেকি এজন মুছলমান যুৱকক নাম সুধি প্ৰাণ লোৱাৰ চেষ্টা মুছলমান হোৱাৰ বাবে প্ৰহাৰ যুৱকক চুৰিৰে 15 বাৰ আঘাত মুছলমান যুৱকক সুহেল নামৰ মুছলমান যুৱকজনক প্ৰহাৰ শ্বপিং মলৰ ভিতৰত মুছলমান যুৱকক নাম সুধি আক্ৰমণ সল্ট লেক চহৰত সংঘটিত এই হিংসাত্মক ঘটনা পিটাৰ মাইকেল লাৰ্সন নামৰ এজন খ্ৰীষ্টান ব্যক্তিয়ে কৰিছিল আক্ৰমণ 48 বছৰীয়া লোকজনক গ্ৰেপ্তাৰ কৰা হৈছে জনাইছো আন এটা খবৰ বিৰোধীৰ বাধাৰ প্ৰচাৰ ভাঙি চিঙি আমি শেষ কৰি দিম হুংকাৰ হিমন্ত ভুলতো অসমৰ উন্নতিৰ বিৰোধিতা নকৰিব অসমৰ উন্নতিৰ বিৰোধিতা কৰা লোকলৈ বিশেষ বাৰ্তা বিধানসভাত হুংকাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আপোনালোকে বাধাৰ প্ৰচাৰ সৃষ্টি কৰিব কিন্তু প্ৰত্যাহ্বানলৈ আমি ভয় নকৰো অহা 5টা বছৰত অসমত ধুমুহাৰ গতিত কাম কৰিম বিৰোধীৰ বাধাৰ প্ৰচাৰ ভাঙি চিঙি আমি শেষ কৰি দিম বিৰোধীৰ বাধাৰ প্ৰাচীৰ ভাঙি চিঙি আমি শেষ কৰি দিম কোনেও ধৰি ৰাখিব নোৱাৰিব অসমৰ অশ্বমেধৰ খুৰা ৰাইজে আমাক জয়ী কৰোৱাই পঠিয়াইছে আমি নিজক সমৰ্পণ কৰিম 102জন বিধায়কৰে আমাৰ আশীৰ্বাদ দিলে ভুলতো অসমৰ উন্নতিৰ বিৰোধিতা নকৰিব অসমৰ উন্নতিৰ বিৰোধিতা কৰা লোকলৈ বিশেষ বাৰ্তা বিধানসভাত হুংকাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আপোনালোকে বাধাৰ প্ৰাচীৰ সৃষ্টি কৰিব জনাইছো আন এটা খবৰ মেছিৰ অন্তিম মিছন আজি আটলান্টাত মহাযুদ্ধ 2010ৰ ইতিহাস পুনৰ লিখিবলৈ ওলাইছে স্পেইন আজি চিৰ প্ৰতিদ্বন্দ্বী আৰ্জেণ্টিনা বনাম ইংলেণ্ডৰ মহাযুদ্ধ বিশ্বকাপৰ ছেমি ফাইনেলৰ এখন যুদ্ধৰ ইতিমধ্যে অন্ত পৰিছে স্পেইনৰ আধিপত্য ফ্ৰান্সৰ পতন আনখন যুদ্ধ বাকী আৰ্জেণ্টিনা বনাম ইংলেণ্ড এয়া কেৱল এখন ছেমি ফাইনেল নহয় ফকলেণ্ড যুদ্ধৰ ইতিহাস 1946 হেণ্ড অফ গড মেৰাডোনাৰ গল অফ দ্য চেঞ্চুৰী আৰু এতিয়া 2026ৰ বিশ্বকাপ চিৰ প্ৰতিদ্বন্দ্বী দুয়োটা দল পুনৰ সমৰত এতিয়া প্ৰশ্ন স্পেইনৰ বিৰুদ্ধে কোন 2010ৰ ইতিহাস পুনৰ লিখিবলৈ ওলাইছে স্পেইনে আজি চিৰ প্ৰতিদ্বন্দ্বী আৰ্জেণ্টিনা বনাম ইংলেণ্ডৰ মহাযুদ্ধ বিশ্বকাপৰ ছেমি ফাইনেলৰ এখন যুদ্ধৰ ইতিমধ্যে অন্ত পৰিছে জনাইছো আন এটা খবৰ হিন্দু যুৱতীৰ সৈতে বন্ধুত্ব কৰিব নোৱাৰিব নেকি মুছলমানে বজৰং দলৰ ভয়ংকৰ কাণ্ড
এজন মুছলমান যুৱকক গুৰুলকৈ প্ৰহাৰ এগৰাকী কিন্তু যুৱতীৰ সৈতে ৰেষ্টুৰেণ্টত কফি খাবলৈ যোৱাই হৈ পৰিল কাম ৰেষ্টুৰেণ্টৰ পৰা যুৱতীগৰাকীৰ সৈতে ওলাই আহোঁতে বজৰং দলৰ নেতাই ধৰিলে আগচি মুছলমান যুৱকজনক প্ৰথমে সুধিলে নাম উপাধি সোধাৰ লগে লগে যুৱকজনৰ ওপৰত জঁপিয়াই পৰিল বহুলো যুৱতীগৰাকীৰ কাটৰ আহ্বানকো কেৰেপ নকৰিলে বজৰং দলৰ নেতাই এই ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ মুজফ্ফৰনগৰত এটা বজাৰ এলেকাত যুৱকজনক প্ৰহাৰ কৰাৰ ভিডিঅ' হৈ পৰিছে ভাইৰেল জনাইছো পৰৱৰ্তী খবৰ পাৰমাণৱিক সুৰক্ষালৈ ভাবুকি ভাৰতৰ পাৰমাণৱিক শক্তি প্ৰকল্পৰে জড়িত তথ্য ফাদিল হেকাৰৰ দলে ফাদিল কৰিলে দেশৰ সৰ্ববৃহৎ পাৰমাণৱিক প্ৰকল্পৰ তথ্য প্ৰকল্পৰ বহু সংবেদনশীল তথ্য ফাদিল কৰিলে হেকাৰে 19,000 গুৰুত্বপূৰ্ণ নথি পত্ৰৰ তথ্য ফাদিল ৱৰ্ল্ড লিক্স নামৰ হেকাৰৰ গোটে কৰিলে এই কাণ্ড তামিলনাডুৰ কুদানকুলাম পাৰমাণৱিক প্ৰকল্পৰ তথ্য ফাদিল কুদানকুলামৰ প্ৰকল্প ভাৰতৰ আটাইতকৈ সৰ্ববৃহৎ পাৰমাণৱিক প্ৰকল্প ভাৰতৰ চৰকাৰক ঘটনাৰ খবৰ দিলে অনিল আম্বানীৰ ৰিলায়েন্স গ্ৰুপে ঘটনাৰ পাছতে ভাৰতৰ পাৰমাণৱিক সুৰক্ষাৰ প্ৰতি উঠিছে প্ৰশ্ন ভাৰতৰ শত্ৰুৰ হাতলৈ এই তথ্য আহিলে হ'ব পাৰে ভয়ংকৰ পৰিস্থিতি ভাৰতৰ পাৰমাণৱিক শক্তি প্ৰকল্পৰে জড়িত তথ্য ফাদিল হেকাৰৰ দলে ফাদিল কৰিলে দেশৰ সৰ্ববৃহৎ পাৰমাণৱিক প্ৰকল্পৰ তথ্য প্ৰকল্পৰ বহু সংবেদনশীল তথ্য ফাদিল কৰিলে হেকাৰে 19,000 গুৰুত্বপূৰ্ণ নথি পত্ৰৰ তথ্য ফাদিল ৱৰ্ল্ড লিক্স নামৰ হেকাৰক গোটে কৰিলে এই কাণ্ড ভাৰতৰ পাৰমাণৱিক শক্তি প্ৰকল্পৰে জড়িত তথ্য ফাদিল 19,000 গুৰুত্বপূৰ্ণ নথি পত্ৰৰ তথ্য ফাদিল জনাইছো আন এটা খবৰ ভক্তই শুদ্ধ চিত্তে দান নকৰাৰ বাবে চুৰি হল প্ৰণামীৰ ধন ৰাম মন্দিৰ কাণ্ডত উত্তৰ প্ৰদেশৰ অধ্যক্ষৰ বিতৰ্কিত মন্তব্য অযোধ্যাৰ ৰাম মন্দিৰত দানৰ ধন চুৰি হোৱা ঘটনাক লৈ উত্তৰ প্ৰদেশ বিধানসভাৰ অধ্যক্ষ সতীশ মহানাই এক দায়িত্বহীন মন্তব্য কৰি বিতৰ্কৰ সৃষ্টি কৰিছে তেওঁ কয় যে যিসকল ভক্তই শুদ্ধ চিত্তেৰে আৰু সঁচা ভক্তিৰে ৰাম লালাৰ চৰণত দান কৰা নাছিল হয়তো তেওঁলোকৰ ধনেই চুৰি হৈছে সমাজবাদী পাৰ্টি আৰু কংগ্ৰেছৰ দৰে বিৰোধী দলসমূহে অভিযোগ কৰিছে যে সতীশ মহানাই ইচ্ছাকৃতভাৱে এই চুৰি ঘটনাক গুৰুত্বহীন কৰি দেখুৱাবলৈ চেষ্টা কৰিছে ৰাম ভক্তসকলৰ বিৰুদ্ধে এনে মন্তব্য কৰাৰ লগতে মহানাই কয় যে তেওঁলোকৰ ধন চুৰি হোৱা নাই বৰঞ্চ সেই ধন মন্দিৰ নিৰ্মাণত ব্যয় হৈছে আৰু মন্দিৰৰ এই সুন্দৰ ৰূপে তাৰ প্ৰমাণ এই চুৰিৰ ঘটনাক লৈ উত্তৰ প্ৰদেশত ইতিমধ্যে ৰাজনৈতিক তৰ্ক বিতৰ্ক আৰম্ভ হৈছে ইয়াৰ মাজতে অযোধ্যাৰ শ্ৰীৰাম জন্মভূমি তীৰ্থক্ষেত্ৰ ট্ৰাষ্টৰ কোষাধ্যক্ষ গোবিন্দ দেৱে গিৰিয়ে কয় যে ৰাম মন্দিৰৰ পৰা 13 কোটি টকা চুৰি হোৱা বুলি যি খবৰ বিয়পিছে সেয়া মিছা তেওঁৰ হিচাপ মতে চুৰি হোৱা ধনৰ পৰিমাণ 4 কোটি টকাতকৈ বেছি নহয় আৰক্ষীয়ে জানিবলৈ দিয়া মতে অযোধ্যাৰ ৰাম মন্দিৰৰ চিচিটিভি ফুটেজৰ পৰা গ্ৰেপ্তাৰ কৰা 8জন অভিযুক্তৰ ভিতৰত 5জন প্ৰত্যক্ষভাৱে এই চুৰিৰ লগত জড়িত থকাৰ প্ৰমাণ পোৱা গৈছে জানিব পৰা মতে তেওঁলোক সকলোৱে ৰাম মন্দিৰ ট্ৰাষ্টৰ পদাধিকাৰী আৰু বিশ্ব হিন্দু পৰিষদৰ একাংশ সদস্যৰ অতি ঘনিষ্ঠ এই পৰিস্থিতিত চুৰি হোৱা ধন ভক্তসকলক ঘূৰাই দিয়া উচিত নেকি বুলি উঠা এক প্ৰশ্নৰ উত্তৰত বিধানসভাৰ অধ্যক্ষ সতীশ মহানাই কয় যে কোনেও কেতিয়াবা দান কৰা ধন ঘূৰাই নিবিচাৰে তেওঁ কয় যে চৰকাৰ আৰু ট্ৰাষ্টে চুৰিৰ বিৰুদ্ধে ব্যৱস্থা লৈছে আৰু দোষী যিয়ে নহওক কিয় তেওঁৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱা হ'ব কিন্তু ৰাম জন্মভূমি আন্দোলনৰ বাবে সংগ্ৰাম কৰা সমগ্ৰ সংগঠনটোৱে চুৰেৰে ভৰি আছে বুলি ভবাটো কোনো কাৰণতে মানি ল'ব নোৱাৰি বুলিও তেওঁ স্পষ্ট কৰি দিয়ে জনাইছো পৰৱৰ্তী খবৰ ভোক হৰতাল কৰাৰ সাহস মোৰ নাই অত্যন্ত সাহসী অনুৰাগ কাশ্যপ বলিউডৰ বিশিষ্ট চলচ্চিত্ৰ নিৰ্মাতা অনুৰাগ কাশ্যপে তেওঁৰ ইনষ্টাগ্ৰাম ষ্টৰীত সোনম ৱাংচুকৰ সমৰ্থনত এক পোষ্ট শ্বেয়াৰ কৰিছে নীট পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল হোৱাৰ বিৰুদ্ধে আৰু কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীত দিল্লীৰ যন্তৰ মন্তৰত সমাজকৰ্মী তথা শিক্ষাবিদ সোনম ৱাংচুকৰ আমৰণ অনশন কাৰ্যসূচী আজি 19 দিনত ভৰি দিছে ক্ৰমান্বয়ে স্বাস্থ্যৰ অৱনতি ঘটাৰ মাজতো ৱাংচুকে এই প্ৰতিবাদ অব্যাহত ৰাখিছে এতিয়া বলিউডৰ বিশিষ্ট চলচ্চিত্ৰ নিৰ্মাতা অনুৰাগ কাশ্যপে তেওঁৰ ইনষ্টাগ্ৰাম ষ্টৰীত সোনম ৱাংচুকৰ সমৰ্থনত এক পোষ্ট শ্বেয়াৰ কৰিছে তেওঁ লিখিছে যে এসময় আছিল যেতিয়া অনশন বা ভোক হৰতালৰ এটা অৰ্থ আছিল মানুহে এনে ভোক হৰতাল কৰা নাছিল সিস্টেম বা ব্যৱস্থাটো মানুহৰ জীৱনৰ প্ৰতি কেনেকৈ ইমান উদাসীন হৈ পৰিছে সেয়া দেখাটো অতি দুখজনক
ভোক হৰতাল কেৱল সেইজন ব্যক্তিয়েহে কৰিব পাৰে যাৰ অন্তৰত আনৰ প্ৰতি সমবেদনা থাকে, যিয়ে সত্য আৰু ন্যায়ক বিশ্বাস কৰে। সোনম ৱাংচুকে যি কৰিলে সেয়া কৰাৰ সাহস মোৰ নাই, কিন্তু ক্ষমতাত থকা সকলৰ নীৰৱতা ইমানেই গভীৰ যে ই তেওঁলোকৰ অপৰাধ আৰু কাৰোবাৰ প্ৰাণ লোৱাৰ মনোভাৱক প্ৰমাণ কৰে। মই সাহসী সোনম ৱাংচুকৰ সৈতে আছো। শেহতীয়াকৈ ছবি জগতৰ কেইবাগৰাকীও জ্যেষ্ঠ তথা বিশিষ্ট ব্যক্তিয়ে তেওঁৰ সমৰ্থনত মাত মাতিছে। লগতে উল্লেখ কৰিব লাগিব যে নীট পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ বিৰুদ্ধে কক্ৰজ জনতা পাৰ্টীৰ অনিৰ্দিষ্টকালীন প্ৰতিবাদ কাৰ্যসূচীয়ে 25 দিন অতিক্ৰম কৰিলে। যোৱা 28 জুনৰ পৰা সোনম ৱাংচুকে অনশন কাৰ্যসূচী আৰম্ভ কৰিছিল। অনুৰাগ কাশ্যপকে ধৰি দেশৰ সচেতন মহলে চৰকাৰৰ এই নীৰৱতাক তীব্ৰ ভাষাৰে গৰিহণা প্ৰদান কৰিছে।